নমস্কাৰ সকলো ভালে আছেনে আপোনালোক সকলো চাগে পিঠা বনোৱাত ব্যস্ত ভোগালী বিহু বুলি মইতো এবাৰ সব পিঠা মেলাবিলাকতে কিনিলোঁ ভোগালী মেলাত মই আপোনালোকক কোন মেলাত গ'লো মই দেখাই আছোঁ ৰ'ব এইখন আমাৰ মালিগাঁও বৰিপাৰাত হোৱা মেলা ভোগালী মেলা এইটো হৈছিল আপোনাৰ 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে সম্ভৱ তাতে মই গৈ কি আনিলোঁ তাতে কি ওলালে আপোনালোক চাওকচোন এইবিলাক হ'ল ঘিলা পিঠা গৰম বনাই দিছে তাৰে মই কেইটামান আনিলোঁ আৰু এইটো পিঠা মই কিন্তু নাৰিকল দিয়া পিঠা বা তিলৰ পিঠাটো বেছি ইয়াৰ পৰা নানিলোঁ ইয়াতে মানে লগালগ বনাই দিয়ে কিন্তু মানে আপোনাৰ বহুত লাইন ৰখি থাকিব লগা হয় গতিকে মই ৰেডি কৰি থোৱা য'ত আছে মানে আগতে বনাই থোৱা আছে মই তাৰ পৰাই ল'লোঁ কিন্তু পিঠাকেইটা আপোনাক সঁচাকৈ বহুত ধুনীয়া হৈছিল খাবলৈ এইখন হ'ল মালিগাঁৱৰ তৰুণ সংঘৰ পৰা পতা আত্মসহায়ক গোট কিছুমান মহিলাবিলাকৰ তেওঁলোকে লগ হৈ এই মেলাখন দিছিল ভাল লাগিলে গৈ ময়ো গৈছিলোঁ তালৈ আৰু আজি গৈ আছোঁ দীঘলী পুখুৰী পাৰৰ সন্মুখত হোৱা ভোগালী মেলাখনলৈ যিখনৰ আয়োজন বহুত ডাঙৰকৈ হৈছে বুলি শুনিছোঁ গতিকে তালৈ এবাৰ গৈ আহোঁ ভোগালী মেলালৈ যোৱাৰ আগতে ৰাস্তাৰ কিনাৰতে এখন চেলবুট দেখিলোঁ ভাবিলোঁ তাত এপাক সোমাই চাওঁ কিজানি কিবা কিবি পাওঁৱেই এতিয়া মেলাখন আহি পালোঁ চবফালে লাড়ু আৰু পিঠা চাউল চব আছে কি লাগে আপোনাক দৈ ক্ৰীমৰ পৰা আদি কৰি সকলো ৰামদিয়াৰ দৈ সৰভোগৰ দৈ ক'ৰ লাগে আপোনাক আজি কিন্তু শেষ 14 জানুৱাৰী আজি শেষ এইখিনি হাঁহ মাংস দেখিছেনে এটা পেকেটত মই সুধিছিলোঁ এটা পেকেটত বোলে 250 টকা কিমান পিঠা মোৰ এইবাৰলৈ বুলি ভোগালী বিহুৰ বজাৰ কৰা হৈ গ'ল মই এতিয়া কাহিলীপাৰলৈ গৈ আছোঁ এইটো ভাঙাগড়ৰ ওপৰেদি যোৱা ৰাস্তাটো এইফালে গ'লে কাহিলীপাৰটো সোনকালে পোৱা যায় তাত মোৰ মাৰ ঘৰ আছে তাত এপাক সোমাই জালুকবাৰীলৈ গুচি যাম আশা কৰোঁ আপোনালোকৰ ভোগালী বিহু শুভ হওক ধন্যবাদ